এইপিনে আমাৰ ৰাইডৰ প্ৰিপাৰেশ্যন আৰম্ভ হৈ গ'ল। টপ বক্সটো মুচি দিওঁ আজি ইয়াত চব পেকিং কৰিব লাগিব। পেকিং কৰি আজি চব ৰেডি কৰি ৰাখিব লাগিব। কালিৰ পৰা আমাৰ ৰাইড হৈ যাব আৰম্ভ। ৰাতিপুৱা এইটো ওলাব গৈ মোৰ ভৰিতে পৰি এতিয়া বিষাই আছে, পুৰা ফুলি গ'লে আধা। ইমান জোৰে পৰিলে ভৰিটো পুৰা বিষ হৈ আছে এতিয়া। যেতিয়া ৰাইডত যোৱা নহয় তেতিয়া টপ বক্সৰ কি অৱস্থা হয়, গোটেই ধূলি হৈ গৈছে। ধূলি এতিয়া চাফা কৰি দিওঁ সোনকালে। চাফা কৰি পেকিং আৰম্ভ কৰি দিম। টপ বক্সটো থাকিলে এটা ভাল, ডাইৰেক্ট বাইকত লগাই আৰু লগা টাইমত ডাইৰেক্ট খুলি লৈ যাব পাৰি। কিন্তু বাঞ্জীৰপেদি বান্ধিলে পূৰা খুলি বান্ধি থাক, সেইটোৱে প্ৰব্লেম হৈ যায় এটা। আৰু বিকাশটো পূৰা বাঞ্জীৰপেদি দি এবাৰ টপ বান্ধিলে বেগ, আৰু নেক্সট টাইম মোক বেগ খুলিয়ে নিদিয়ে। সেইকাৰণে মই কাপোৰে ৰাইডত গ'লে বেছি কাপোৰ লৈ যোৱাই নাযায়, কাৰণ সি বেগ খুলিব বহুত এলাহ কৰে। এবাৰ ভাল হ'ব, এবাৰ টপ বক্সত পূৰা চবচে ডাঙৰ, যোনটো চবতকৈ ডাঙৰ সেইটোৱে মই ল'ম মোৰ কাপোৰৰ কাৰণে। এইটোৱে ডাঙৰ চাগে, এইটোৱে মই মোৰ কাপোৰৰ কাৰণে লৈ যাম। বেছি কাপোৰ নলওঁ, ৰাইডতে থকা যায়, ৰাইডিং গিয়াৰে পিন্ধি থকা যায়, সেইকাৰণে বেছি কাপোৰ লৈ লাভ নহ'ব, অলপে কাপোৰ ল'ম। গুড মৰ্ণিং ব্ৰঞ্জ। অবিতা, আমি ফুফু যাম, তুমি আইতাৰ লগত থাকিবা দে ধুনু কৰি, হ'ব? মই জানি তুমি কলি যা বেটা, কিন্তু মোৰ নাদু বেটা। ই বেচেৰা দুখ কৰি আছে, আমি যে যাম, গম পাই গৈছে কিবা এটা, আমি যে যাম বেগ ওলোৱা দেখা পাই। মোৰ জান, বাপৰে বাপ। বেনু গোঠা দেখিলে আৰম্ভ হৈ গ'ল। থুকুলি তাই এতিয়া বেনু গোঠা দেখিছে যে এতিয়া লাগে তাক। চুলিতে এনেকুৱা গোটা হৈ থাকে যে বঞ্জন ন বেটা, এতিয়া মোৰ চুলি হেলমেট বেয়া হৈ যাব ন, হেলমেট পিন্ধিলে। বাপলে তাক ৰাবাৰটো লাগে, ৰাবাৰটো দেখিছে যে এতিয়া সেইটো লাগে। বাপ, চুম দি দিয়া চবকে। গুড মৰ্ণিং ফ্ৰম ব্ৰঞ্জ। চুম দি দিয়া। ব্ৰঞ্জ থাকিব ইয়াতে, মা আহিব, মাৰ লগত থাকিব, মা আৰু ভাইটি আহিব। এইপিনে আমাৰ পেকিং পূৰা ৰেডি হৈ গৈছে। চব ইয়াতে ৰাখি দিছিলোঁ পিন্ধিব লাগিব কাৰণে। চব পেকিং ৰেডি, ৰাইডিং জেকেটো ৰেডি, চব ৰেডি। তুমি চোৱা আকৌ, কালি ভৰিত পৰি গৈছে, মোৰ এইটো পৰি গৈছিলে কালি। তুমি চব থুচি তাতে ভৰাই, তাতে সোমাই দিয়া তোমাৰ তাত। এইটোও সোমাই দিয়া, ক্ৰীম থকাটো। হা, ভাৰী একো লোৱা নাই, তাত কাপোৰে আছে। 5 কেজি গৰম লাগিব কিন্তু কিছু চেচ আজি গলা আৰু। এইটো পিন্ধিছিলা ন তেতিয়া? ভাবিছোঁ ক'ত যাব এতিয়া, কি কোৱা, ভালে পিন্ধিলে? গম পাই গৈছে মানুহ আহি গৈছে, গম পাই যায়। মোৰ তাত ক্ৰীম নাই আছে। অ'কে, থাকিব, মা আহিব গধূলি। বাই বাই। আমাৰ লগত
লগত যাব গাড়ী এখন আৰু যাব বাইক। আমি যাম বাইকত, ইহঁতে যাব গাড়ীত। ইহঁতে 4জন যাব গাড়ীত। এয়া ইয়াৰ পৰা লিখা আছে আপোনাৰ, ফাৰ্ষ্টৰ পৰা দেখাই দিওঁ, আসাম টু লক্ষদ্বীপ, আসাম টু লক্ষদ্বীপ। গৌৰৱৰ গাড়ী। এয়া আসাম, ৱেষ্ট বেংগল, বিহাৰ, ছত্তীশগড়, মহাৰাষ্ট্ৰ, তেলেংগানা, কৰ্ণাটকা, তামিলনাডু, কেৰালা। ফাইনেলি আহি পাই গ'লোঁ লক্ষদ্বীপ। বঞ্জকো লৈ যাম আমি ৰূপনগৰলৈ। বঞ্জ যাব ৰূপনগৰলৈ, তাৰ পৰা গধূলি মাৰ লগত আহি যাব। কি বেচেৰা বেয়া লাগে, তাক এৰি যাব ভালো নালাগে। ভাল লাগি থাকে ফুৰিব যাম, কিন্তু ইয়াক এৰি যাবৰ কাৰণে মোৰ দুখ লাগি থাকে। ৰেডি তুমি যাবলৈ? ৰেডি। নাজানো কিন্তু তোমালোকে যাম আৰু তোমাৰ যাব মন যোৱা নাই? মোৰ ইকনে চাওক না, আপোনালোকে এটা বস্তু দেখাওক। আপোনালোকে যাব মোৰ মোবাইলৰ চক না পানী। এই লেভেলৰ দুখ হৈ আছে মোৰ। বেচেৰা যাব নাপায়। হেল্ল' হেল্ল' অ'কে। আৰু আমি ওলাই গ'লোঁ এতিয়া ৰাইডত। ইয়াতে বিকাশে মোক ব্লগটো ফিটিং কৰি দিছে, ইয়াতে ব্লগ বনাব দিছে। আৰু আমাৰ গৈ আছে এখন গাড়ী আৰু এখন বাইক। গাড়ীত আছে গৌৰৱ, এঞ্জেল, ফাৰ্দিন আৰু আয়ুব, আৰু আমি দুজনে গৈছোঁ বাইকত। আমাৰ ৰাইডটো হৈছে আসাম টু লক্ষদ্বীপ বাই ৰোড। আৰু আজিৰ পৰা আমাৰ আজি হ'ল 31 মাৰ্চ। আজিৰ পৰা আমাৰ ৰাইড হৈ গ'ল আৰম্ভ। এতিয়া LGBI এয়াৰপৰ্ট, জালুকবাৰী, আমিনগাঁও। এতিয়া আমি গৈ ৰখিব লাগিব বাইহাটা চাৰিআলি। তাতে চবে আছে, বাইহাটা চাৰিআলি CF কৰিব আহিব, তাতে লগ পাম। নাজানো আৰু মোৰ পৰা ভিউটো কেনেকুৱা আহিছে। বিকাশে বাইক চলাইছে, কিন্তু এনেকৈ লাগিব মই বাইক চলাই আছোঁ নেকি। আমি পাই গ'লোঁ, আৰু এই আমি পাই গ'লোঁ শৰাইঘাট ব্ৰিজ। এইটো পালে কিবা নিজৰ নিজৰ ফিল আহি যায়। এতিয়া আমি শৰাইঘাট ব্ৰিজ পাৰ কৰি যাম। ইয়াৰ পৰা আৰু গুৱাহাটীৰ পৰা ওলালোঁ আৰু এতিয়া লাহে লাহেকৈ। আপোনালোকে আশীৰ্বাদ কৰিব, আমি যেন ভালে ভালে গৈ ভালে ভালে আহিব পাৰোঁ। চবকে আশীৰ্বাদ কৰিব। নাজানো চাউণ্ড মাৰি আছে নাই, ইমান বতাহ আহিছে। আৰু মোৰ মাতটো নাজানো কিয় ভিডিঅ'ত বেলেগ হৈ যায় আৰু এনে ৰিয়েলত বেলেগ। দেখা পালো লায়ন এঞ্জেল, মিঠাই ফাৰ্দিন, हेलो गौरव, हेलो हेलो आयुब। वीडियो बनाइसा? कहाँ से आ रहे हैं आप लोग? हम लोग आसाम से, असम से। गुवाहाटी। आपका बाइक अच्छा लगा? बाइक अच्छा लगा? बाइक अच्छा लगा। ये 2000 क्या है? मैं अपना बिग फैन, अपनी कोबरा আহিছে আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ। কি আনিছে আপুনি? আমি আহি পাই গ'লোঁ কোকৰাঝাৰ, আৰু এইপিনে চাহকণ আহিছে গুৰুংদা। ইয়াৰ পৰা গুৰুংদাহঁতে আমাৰ লগত জইন কৰিব। জইন কৰিলো আৰু কিমান দূৰ পাৰ গৈ থাকিম। পইচা আনা নাই কিন্তু পইচা বহুত পইচা উঠিছে বিয়াত।
বহুত পইচা আছে ইমান ফূৰ্তি চোৱা পিংকি এতিয়া ইয়াত লাগি পেলাই উঠাই দিলো মই ইমান ফূৰ্তি এতিয়া ইয়াত উজত খাই দিলো উঠিয়ে গ'ল সঁচাই হা? এনে বৌ মোৰ জোতা কথাটো মনত পৰে এনেতো মই চাই চাই যি হাঁহিছো মই অকলে চাই যি হাঁহিলো এইপিনে আৰিয়ান তুমি যাবা আমাৰ লগত লক্ষদ্বীপ ব'লা এনে বৌয়ে বনাই পিনে লৈ আহিছে চাহো আনিছো খানাও বনাই লৈ আহিছে চাহো লৈছে আৰু মই বহুত দিন ৰাইড কৰা নাই অলপ মাথাটো বিষাইছে এইবাৰ কাৰণ বহুত দিন মানে মাহে ৰাইড নকৰা এতিয়া চাহ খাম বঢ়িয়া হেল্ল' আগবাৰ নহয় যিমান দূৰ পাৰো যাম যাব ইয়াতে গাড়ী এচি চলাই দিওঁ কি হয় বিৰিয়ানী ৰে ঘৰত বনোৱা নেকি আৰে বনা যে মোৰ বন্ধুৰ দোকানৰ হয় নাম্বাৰ ওৱান প্ৰমোচন দিব বিকাশক দিয়ে আমাক নিদিয়ে চাহ বঢ়িয়া হৈছে বৌ যাম আনিছো এতিয়া মই গুৰুংদা গাড়ীত বহি ল'লো অলপ টাইম বিকাশ অকলে গৈ আছো এতিয়া চলো ৰাইড তাত মোৰ বহুত টাইম গৈছে বহা গাড়ীত মই বহা নাই কিন্তু এতিয়া মোৰ জোতাটো পিন্ধি কিবা কাটা নিচিনা লাগিছে সেইকাৰণে অলপ টাইম গাড়ীত বহি ল'লো অলপ জোতাটো খুলি দিওঁ আৰু এইপিনে আমি পাই গ'লো বৰষুণ বাহিৰত চালে লাগি আছে 6টামান বাজিছে ন কিন্তু টাইম হৈছে মাত্ৰ 4টা বাজা নাই বাজিবহে 4টা বাজা নাই কিন্তু এইপিনে চাকুৰা বৰষুণ হোৱাৰ কাৰণে আন্ধাৰ হৈ গ'ল বিকাশে কৈয়ে আছিলে বৰষুণ দিলে তুমি গাড়ীত বহিবা হৈয়ে গ'ল টাইম হৈ গ'ল এতিয়া কেইটা বাজিলে আৰিয়ান 5:27 আৰু এইপিনে পুৰা বতাহ ধুমুহা আহি গ'ল সেইকাৰণে আমি অলপ টাইম ৰখি দিলোঁ আমিতো যাব পাৰিলোঁ হয় গাড়ীত কিন্তু বিকাশে বাইক চলাইছে ভয় লাগে ন ইমান বতাহ বৰষুণত সেইকাৰণে আমি চবেই ইয়াতে ৰখি আছোঁ আয়া ৰে আয়া ধুমুহা আয়া এইটো ধুমুহাৰ ফূৰ্তি গান নেকি আৰু এইপিনে লাইটটো কেনেকৈ ঘূৰি আছে দেখা পাবনে নাপায় পাই এইটো বনালে মানে ৰখি যায় আৰু নবনালে থাকে মই বনাইছিলো ৰখি থাকিলে বহুত আছে নেকি এই যে আমাৰ এইটো গাড়ীটো সোমাব পৰা নাই গেটটো বহুত সৰু কাৰণে এবাৰ ড্ৰাইভাৰ চেঞ্জ এবাৰ বিকাশে বহিছে তেতিয়া অলপমান লাগিলে ফাৰ্ষ্ট গুৰুংদা বহিলে গুৰুংদা অলপ লগাল তাৰপিছত গ'ল আৰু এবাৰ বহিছে বিকাশ কোনে ছাকচেছফুল হ'ব কোনে হ'ব পাৰিব বিকাশ যাম পাৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ আছে ন নিজৰ গাড়ীও ইমান ডাঙৰ পাৰিব চাওঁ ছাকচেছ হ'বনে নাই বিকাশে হ'ব বিকাশ না মই চেলেঞ্জ কৰিছোঁ তুমি জিকিব লাগিব যাব গুচি যোৱা হৈ গ'ল গুচি যোৱা লাগিব চাগে গুচি যোৱা নালাগে গুচি যোৱা দেখিলা মই কৈছিলোঁ পাৰিব বুলি পাৰিল গাড়ীটোৰ লগতে লাগি আছিলোঁ কৈছিলে পাৰিব এক্সপিৰিয়েঞ্চ আছে পাৰিব আমি আহি পাই গ'লো শিলিগুৰি আজি থাকিম আমি ইয়াতে ইনষ্টা ষ্টে 18 হোটেল